কৃষ্ণ আজিতো সকলোৱে জানে কৃষ্ণ জন্মাষ্টমী সেয়ে সকলো লোকে মোৰ তৰফৰ পৰা কৃষ্ণ জন্মাষ্টমীৰ অলেখ শুভকামনা জনালোঁ। আহকচোন এই ভিডিঅ'টিৰ জৰিয়তে চাওঁ অপৰতমেৰা বিষ্ণুজ্যোতি শংকৰী সংঘৰ আৰু আই সমস্তসকলে ইমান সুন্দৰভাৱে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰিছে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নন্দ 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 ঘরে পূর্ণ ব্রহ্মই জন্ম ধরে, নেত্র নীল নীল নেত্র চরাই গোপ গোপী মিলি খবে মঙ্গল গাই। পূর্ণ ব্রহ্মই জন্ম ধরে, নেত্র নীল নীল নেত্র চরাই গোপ গোপী মিলি খবে মঙ্গল গাই। কৃষ্ণ রূপে দৈবকিত ভৈলা অবতার, হে শঙ্খ চক্র গদা পদ্ম কৰহত তোমাৰ হৰি। এতিয়া আমি বলকচোন সকলোৱে ভগৱানৰ ওচৰত একাজলি সেৱা আগবঢ়াওঁ। এতিয়া আহকচোন চাওঁ আমি আইসকলে কেনেধৰণে মিঠৈ বনায়। বলক সকলোৱে একেলগে চাওঁ। মিঠা বনাওঁতে বোলে নাম নাগালে বোলে মিঠা নুঠে বোলে, সেইকাৰণে মিঠা বনাওঁতে নাম গাই গাই মিঠা বনাইছে। তো বন্ধুসকল বলক এতিয়া আমি ভকতসকলৰ নাম প্ৰসংগ উপভোগ কৰোঁ।
সেয়ে আছিল আমাৰ নামঘৰত আজি কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা। তো আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।